দুখীয়াৰ দুখ। কিমান আৰু কান্দিম, কান্দি কান্দি চকুলো শেষ হ'ব লৈছে। মোৰ ভাগৰ দুখবোৰ অলপ ভগাই লচোন সমনীয়া। জীয়াই থাকিবৰ বৰ কষ্ট হৈছে। কিমান সংগ্ৰাম কৰিম পেটৰ কাৰণে। আজি খাবলৈ ঘৰত চাউল নাই সমনীয়া। আজি ঘৰত চাগে ৰৈ আছে পত্নীজনী আৰু ছোৱালীজনী। স্বামীয়ে চাউল আনিব বুলি, আৰু ছোৱালীজনীয়ে এইটো ভাবি ৰৈ আছে চাগে পাপাই চিপছ কেতিয়া আনিব। সমনীয়া কি কৰোঁ ক? লকডাউন চলি আছে। পেটত গামোচা বান্ধি কামৰ সন্ধানত ওলাই আহিছোঁ। এতিয়া 11টা বাজিবলৈ হ'ল। কাম বুলিবলৈ একোৱেই নেপালোঁ। 1টা বজাত আকৌ সান্য আইন। সমনীয়া জীয়াই থাকিবৰ বৰ কষ্ট হৈছে অ'। চৰকাৰে আমাৰ নিচিনা দুখীয়াৰ সমভাগী হ'ব জানো? আমাৰ দুখ বুজি পাব জানো আজি? সমনীয়া ঘৰলৈ একোৱেই নিব নোৱাৰিলে কি বুলি ঘৰলৈ যাম?